हेलो फ्रेंड्स, बोलक आज बिरियानी बनाओ। तो तार कारण धुनियाक चिकेनखिनि प्रथमते धुई आनि ललो। ताते निमख दी दिलो। निमख स्वाद अनुसरि দিব দেই, বেছিকৈ দি নিদিব। আৰু তাৰপিছত নিমখ দিয়াৰ পিছত তাতে কেঁচা জলকীয়া আদা নহৰু পেষ্ট বনাই লৈছিলোঁ, তো সেইখিনিও দি দিলোঁ 3 চামুচ। তাৰপাছতে দিলোঁ জিৰা গুড়া, বিৰিয়ানী মছলা, কাশ্মীৰী মিৰ্চটো দিলোঁ, ধনিয়া গুড়া এনেকৈ দি অকণমান মিলাই ল'লোঁ। আৰু অকণমান হালধিও দি দিছোঁ। তাৰপাছত তাতে দি দিলোঁ অকণমান ফুড কালাৰ, যিহেতু ফুড কালাৰ মানে শৰীৰৰ কাৰণে বেয়া, তো ইমান এটা দিব নালাগে, অকণমান দিছোঁ, বেছিকৈ নাই দিয়া। দৈ দি দিছোঁ 1 কাপ। আৰু দৈটো মানে যদি বেছি টেঙা হয় তেতিয়াহ'লে বেছি নিদিব দেই, নহ'লে মানে সোৱাদটো একদম বেয়া হৈ যাব। তাৰপাছত তাতে ধুনীয়াকৈ মিঠাতেল অকণমান দি আৰু অকণমান সানি লৈ ল'লোঁ। সানি লৈ সেইখিনি 1 ঘণ্টাৰ কাৰণে ধুনীয়াকৈ থৈ দিলোঁ মেৰিনেট কৰি। তাৰপাছত এইপিনে কেৰাহী গৰম হ'বলৈ দি দিছোঁ। আৰু কেৰাহী গৰম হোৱাৰ পাছত তাতে গোটা মছলাখিনি দি দিলোঁ। গোটা মছলা মানে কি আৰু দালচেনি, ইলাইচি, তেজপাত, জিৰা, অকণমান লং সেনেকৈ অকণমান দি দিলোঁ। দি ধুনীয়াকৈ কাটি থোৱা পিঁয়াজখিনি তাতে দি দিলোঁ। দি 5 মিনিটমান অকণমান ভাজি ল'লোঁ। আৰু এইফালে যিহেতু আলুখিনিও ভাজি ল'ম এক্সট্ৰাকৈ, তো তাৰ কাৰণে কেৰাহীটো ধুনীয়াকৈ গৰম হ'ব দি তাতে তেল দি দিলোঁ। আৰু আলু কেইপিচ মানে ভাজি ল'ম, মানে যিহেতু এক্সট্ৰাকৈ এটা বিৰিয়ানী বনাব লাগিব ভাইটিৰ কাৰণে, যিহেতু আমাৰ ভাইটি নিৰামিষ, তাৰ কাৰণে সুদা আলুৱেদি বনাব লাগিব, তাৰ কাৰণে বেছিকৈ আলু দিছোঁ। আৰু এইপিনে ধুনীয়াকৈ 10 মিনিটমান ভজাৰ পাছত আমাৰ পিঁয়াজ দেখিছেনে, এইপিনে ধুনীয়াকৈ ভজা হৈ গ'ল। তাৰপিছত এইপিনে কেৰাহীত আৰু অকণমান তেল দি দিছোঁ দেই, যিহেতু বেছিকৈ তেল দিছোঁ কাৰণ এতিয়া আকৌ বিৰিয়ানী বনাব লাগিব ন। তো তাৰপিছত ইয়াতে আকৌ ধুনীয়াকৈ গোটা গৰম মছলাখিনি দি দিলোঁ। তাৰপিছত পিঁয়াজখিনি দি লৰাই দিলোঁ। আৰু এইপিনে আমাৰ আলু হৈছে আৰু মানে আধা সিজিছে। এইপিনে পিঁয়াজখিনি দিছোঁ, পিঁয়াজখিনি অকণমান লৰাই তাতে আকৌ ধুনীয়াকৈ মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিলোঁ। চিকেনখিনিৰ কালাৰটো দেখিছেনে, ইমান ধুনীয়া হৈছে, ধুনীয়াকৈ মানে দেখাত ধুনীয়া লাগিছে ন। তাৰপিছত ধুনীয়াকৈ লৰাই দি দিলোঁ অকণমান টাইম। আৰু এইখিনি এতিয়া 5-6 মিনিটমান সিজিব দিম। 5-6 মিনিট সিজাৰ পিছত এইপিনে দেখিছেনে আমাৰ আলু হৈ গ'ল। আলুখিনি এতিয়া ওলাই লওঁ। আলুখিনি পূৰা ৰেডি হৈ গ'ল ধুনীয়াকৈ, দেখিছে ইমান ধুনীয়াকৈ ৰঙা হৈ গ'ল আলুখিনি। তো এইপিনে 5 মিনিটৰ পিছত আকৌ অকণমান লৰাই দিলোঁ। আৰু এইপিনে চিকেনৰ পৰা পানী ওলাব, মানে দেখিছেনে পানী ইমান ওলাইছে। তো এইখিনি এতিয়া পানীখিনি শুকাব দিম। আৰু ইফালে চাউলখিনি ধুই ল'ম ধুনীয়াকৈ। এইপিনে আছে বাচমতি ৰাইচ। আৰু একদম ডাঙৰ বাচমতি ৰাইচটো নাই লোৱা, মানে যিহেতু মিডিয়াম চাইজ এটা থাকে ন, তো সেইটো লৈছোঁ, ইমান ডাঙৰটো নাই লোৱা। সেইখিনি ধুনীয়াকৈ ধুই লৈছোঁ। আৰু বেছিকৈ নুধুব, মানে চাউলটো যেতিয়া ভাঙি যাব, নহ'লে কোমল যে চাউলটো, তাত ইমান ধুব নালাগে ধুনীয়াকৈ। তাৰপিছত চাউলখিনি ধুই ল'লোঁ। আৰু এইপিনে চিকেনত হালধি দি দিলোঁ, হালধি মানে মেৰিনেট কৰোঁতে অকণমান দিছিলোঁ, বেছি নাই দিয়া। তো তাৰ কাৰণে এতিয়া হালধি দি দিলোঁ। তাৰপিছত আদা নহৰু পেষ্ট দি দিলোঁ। তাৰপিছত মছলা, গোটেইখিনি মছলা দিলোঁ। মছলাখিনি ধুনীয়াকৈ আৰু লৰাই দিম 5-6 মিনিটমান, মানে এনেকৈ ভাজি থাকিম 5-6 মিনিটমান, যিহেতু মানে একদম বিৰিয়ানী টেষ্টি হ'ব লাগিব ন, যিহেতু সেইকাৰণে বেছিকৈ ভাজিছোঁ। অকণমান ভাজিলে তাতে ধুনীয়াকৈ পানী দি দিলোঁ। পানীখিনি দি এতিয়া পানীখিনি শুকাবৰ কাৰণে দিম। আৰু এইপিনে আলুখিনিও দি দিছোঁ লগতে, যিহেতু আলুখিনিও মানে আধা ভাজা কৰিহে লৈছিলোঁ ন, তো তাৰ কাৰণে আলুখিনি ধুনীয়াকৈ বিৰিয়ানীত মানে চিকেনত দি দিলোঁ ইয়াতে। আৰু এইপিনে মই চাউলখিনি যিহেতু বনাম, তাৰ কাৰণে ধুনীয়াকৈ ডেক্সিত পানী লৈ ল'লোঁ। আৰু তাতে নিমখ দি দিলোঁ। নিমখ মানে দিলে মানে চাউলখিনি ধুনীয়া হয় দেই। তাৰপিছত তাতে নেমু টেঙা, তাৰপাছত ধনিয়া, কেঁচা জলকীয়া, গোটা মছলা, এনেকৈ কিবাকিবি দি অকণমান টাইম উতলিব দিম। 6 মিনিটমান উতলাৰ পাছত মছলাখিনি ওলাই ল'ম। নোলালেও হয় বাৰু, কিছুমানে নোলায়, এনেকৈ মানে কিবাখিনি ওলালে হয়। তো মই ওলাই ল'লোঁ। তাৰপাছত ধুনীয়াকৈ তাতে চাউলখিনি দি দিম। চাউলখিনি দি এতিয়া চাউলখিনি ধুনীয়াকৈ দি দিলোঁ। দি অকণমান লৰাই দিম, দেখিছেনে। আৰু এইপিনে আমাৰ হ'ব হৈছে আৰু মানে চাউলখিনি দেখিছে আধা সিজিছে, আৰু অকণমান সিজিলোঁ, মানে 50% সিজিছে আৰু 20% সিজিব লাগিব। তো এইপিনে হৈ গ'ল আমাৰ 20% চাউলো সিজি গ'ল। ধুনীয়াকৈ এইখিনি এতিয়া মানে তাৰপৰা ওলাই অকণমান কাঢ়ি ল'ম। আৰু এইপিনে আমাৰ চিকেন একদম ৰেডি হ'লে আৰু অকণমান আছে, তো তাৰপৰা এইপিনে অকণমান ৰস ওলাই ল'লোঁ। অকণমান চিকেন ওলাই লৈছোঁ 3-4 পিচমান। তাৰপিছত যিহেতু জানেই কেৰাহীততো বনাব নোৱাৰি, তো আৰু আমাৰ তাত এনেকৈ ডাঙৰ ডেক্সি নাছিলে, তো মানে ভাত যোনটো বহাইছিলোঁ সেইটো মানে সেইটো ডেক্সিটোৱে খালী কৰি তাতে চিকেনখিনি ঢালি দিলোঁ। তাৰপিছত ধুনীয়াকৈ চিকেনখিনি ঢালি দি অকণমান টাইম লৰাই তাতে ভাতখিনি ওপৰত দি দিলোঁ। দি তাতে যোনখিনি ভাজা পিঁয়াজ আছিলে সেইখিনি দি দিলোঁ। তাৰপিছত আৰু ভাত দি দিলোঁ ওপৰত, তাত অকণমান দি কিনে ফুড কালাৰ দি দিলোঁ। দি তাতে আকৌ পিঁয়াজ আৰু যিখিনি ভাজা আছিলে সেইখিনিও দি দিলোঁ। তাৰপিছত এইপিনে চিকেনখিনি আৰু চিকেনৰ ৰসখিনি অকণমান ধুনীয়াকৈ দি দিলোঁ। এনেকৈ দি ঢাকি থৈ দিলোঁ।
আৰু 8 মিনিটমান পাছতে আমাৰ বিৰিয়ানী একদম ৰেডি। একদম দেখিছেনে ধুনীয়া হৈ গৈছে। মানে চাউলখিনি যিহেতু আজি আমি অকণমান বেছিকৈ সিজাই লৈছিলোঁ, তো বেছি টাইম লগা নাই বিৰিয়ানী বনাওঁতে। আৰু এইপিনে আমাৰ চিকেন বিৰিয়ানী ৰেডি। কেনেকুৱা হৈছে গাইজ জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু যিহেতু মোবাইলৰ কোৱালিটি ইমান এটা ভাল নহয়, তো তাৰ কাৰণে ভুল হ'লে মাফ কৰি দিব। এণ্ড বাই বাই।